তথা নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰটো বিদ্বেষমূলক তথা ধৰ্মীয় উত্তেজনা বৃদ্ধিকাৰক মন্তব্য আগবঢ়োৱাৰ অভিযোগ কৰিছে আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগে। আৰু এই অভিযোগ কল্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক পোনপটীয়াকৈ আক্ৰমণ কৰিছে USCIRF-এ। ইফালে আমেৰিকাৰ এই অভিযোগ পোনছাতেই নস্যাৎ কৰিছে ভাৰতে। এই প্ৰতিবেদন ভুৱা তথা ভুল তথ্যৰে ভৰা বুলি প্ৰতি অভিযোগ কৰিছে ভাৰতে। আৰু 2022 চনৰে পৰা আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগে ভাৰতৰ বিৰুদ্ধে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰি আহিছে বুলি প্ৰকাশ কৰিছে ভাৰতৰ গৃহ মন্ত্ৰণালয়ে। আমি পুনৰবাৰ জনাম এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ। ৰক এতিয়া নিষিদ্ধ ঘোষণা কৰিবলৈ উঠি পৰি লাগিছে আমেৰিকা। আমেৰিকাই এতিয়া ৰক নিষিদ্ধ ঘোষণা কৰিব বিচাৰি আছে। বিভিন্ন গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰৰ বিৰুদ্ধে। লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী তথা বিজেপি দলৰ বিৰুদ্ধেও বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই। ভাৰত আৰু আমেৰিকাৰ মাজত যি সুসম্পৰ্ক আছিল সেই সুসম্পৰ্কত যেন এতিয়া ঘূণে ধৰিবলৈ ধৰিছে তেনে এক সংকেত পোৱা গৈছে, কিয়নো ৰক নিষিদ্ধ কৰিবলৈ এতিয়া উঠি পৰি লাগিছে আমেৰিকা। আৰু বিদেশত থকা শিখ বিচ্ছিন্নতাবাদীৰ হত্যাত জড়িত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কানাডা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত খালিস্তানী নেতাসকলক লক্ষ্য কৰিয়েই ভাৰতীয় চোৰাংচোৱা সংস্থাই ষড়যন্ত্ৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু সংখ্যালঘুৰ ওপৰত আক্ৰমণ আৰু বৈষম্য বৃদ্ধিৰ অভিযোগেৰে ৰক নিষিদ্ধ কৰাৰ দাবী জনোৱা হৈছে। আৰু ৰৰ বিৰুদ্ধে এনেদৰে উঠি পৰি লাগিছে আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগ অৰ্থাৎ USCIRF। আৰু USCIRF-এ ভাৰতত ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত বৈষম্য আৰু আক্ৰমণৰ ঘটনা বৃদ্ধি হোৱা বুলি উল্লেখ কৰিছে। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলৰ প্ৰতি উত্থাপন কৰিছে বহুতো গুৰুতৰ অভিযোগ। আৰু বিজেপি তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰটো বিদ্বেষমূলক তথা ধৰ্মীয় উত্তেজনা সৃষ্টিকাৰী বক্তব্য আগবঢ়োৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগে। আৰু এই অভিযোগ কল্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক পোনপটীয়াকৈ আক্ৰমণ কৰিছে এতিয়া আমেৰিকাৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগে। আনফালে আমেৰিকাৰ এই অভিযোগ